নমস্কাৰ নিউজ ডেস্কৰ পৰা মই নবীফাৰ ৰহমানে বাতৰি পৰিৱেশন কৰি আছোঁ। বঙাইগাঁও জিলাৰ মানিকপুৰত আনন্দ বন্যা লাভলীনাৰ পিছত অসমত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল বাপন চৰকাৰে। বঙাইগাঁও জিলাৰ মানিকপুৰৰ ১ নং নৱাপাৰা গাঁৱত মিষ্টাৰ ইণ্ডিয়ান বলীউড কৰণ 2021 মডেলিং কম্পিটিশ্যনত পুষ্টি চৰকাৰৰ পুত্ৰ বাপন চৰকাৰে গুজৰাট জামনগৰত মডেলিঙত ফাৰ্ষ্ট ৰানাৰ আপ প্ৰথম স্থান পাবলৈ সক্ষম হয়। আজি পুৱাৰ ভাগত নিজ বাসভৱনত আহি উপস্থিত হয় বাপন চৰকাৰ। বঙাইগাঁৱৰ মানিকপুৰৰ নিজ বাসভৱনত উপস্থিত হোৱাৰ লগে লগে বাপন চৰকাৰৰ মানিকপুৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰে। বাপন চৰকাৰৰ মানিকপুৰ নৱাপাৰা গাঁৱত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আহক চাই লওঁ আমাৰ স্থানীয় সাংবাদিকে যুগত কৰা এক প্ৰতিবেদন। মানিকপুৰৰ পৰা নিজস্ব সংবাদদাতাৰ ৰিপৰ্ট, ডিজিটেল পাব্লিক নিউজ 365। আপনি কি কব বিচাৰিছে আজি যিটো আনন্দ পৰিৱেশ বিৰাজ কৰিছে আমাৰ নৱাপাৰা প্ৰাৰ্থী ৰাইজক? মিষ্টাৰ বাপন চৰকাৰে যিটো সৰ্বভাৰতীয় খ্যাতি অৰ্জন কৰি আহিলে, তেখেতক মই মোৰ তৰফৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে যাতে তেখেতৰ উজ্জ্বল কামনা কৰিছোঁ আৰু তেখেতে যাতে অনাগত দিনত পিছুৱাই থাকিব আৰু তেখেতৰ মাধ্যমেদি মই সকলোকে ক'ব বিচাৰোঁ যে দৰিদ্ৰতা কোনো হেঙাৰ হ'ব নোৱাৰে। যদি ইচ্ছা আৰু মনোবল থাকে তেতিয়াহ'লে সকলোৱে এনেকৈ চাইন কৰিব পাৰিব। হয় 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 হয়। আৰু কিবা ক'ব খুজিছে নেকি? নাই, সকলোৱে মংগল কামনা কৰিছে। গৌৰৱ কৰি আনিছে তথা মানিকপুৰ তথা ১ নং নৱাপাৰা, ইয়াৰ বিষয়ে কি অনুভৱ কৰিছে আপোনাৰ? নমস্কাৰ, মোৰ বহুত ভাল লাগিছে। আজি নৱাপাৰা ১ নং নৱাপাৰা বঙাইগাঁও জিলাৰ গাঁও, তাৰে পৰা গুজৰাটত গৈ বলিউড ক্ৰাউনৰ ফাৰ্ষ্ট পজিশ্যন লৈ আহিছে এনেকুৱা জেগাৰ পৰা একচুৱেলি ইয়াৰ বহুত হেপী হৈ গৈছে আৰু সঁচাকৈ আজি মই বহুত গৰ্বিত। আৰু তেওঁ বহুত ধনী মানুহৰ ল'ৰাও নহয়। এই ক্ষেত্ৰত চৰকাৰেও এইটো অলপ গুৰুত্ব দিব লাগে, কাৰণ এনেকৈ আমাৰ ইয়াৰ গাঁৱৰ পৰা এনেকৈ ল'ৰা এজনে গৈ নেশ্যনেল লেভেলত বলিউড ক্ৰাউনৰ ফাৰ্ষ্ট পজিশ্যন লোৱাটো ধেমালি কথা নহয়। কিন্তু আজি এই ক্ষেত্ৰত মই এটাই ক'ব খোজোঁ, চৰকাৰেও সেই ল'ৰাজনক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আজি বাপন চৰকাৰক কেনেকৈ আগবাঢ়ি যায় সেই ক্ষেত্ৰত চৰকাৰেও এই ক্ষেত্ৰত সহায় কৰিব লাগে আৰু তেওঁৰ ফিউচাৰ ড্ৰিমটো যাতে এটা ভাল হয় আৰু আমি যাতে বঙাইগাঁওবাসী ৰাইজে বা অসমবাসীয়ে গৌৰৱ কৰিব পাৰোঁ যে আমাৰ মানাছ বুলি জেগাটোৰ নৱাপাৰা ১ নং নৱাপাৰা গাঁৱৰ উত্তৰ অভয়পুৰী সমষ্টি 34ৰ তাৰে ল'ৰা এজনে ভৱিষ্যতে যাতে এটা ভাল এটা পজিশ্যনত যাব পাৰে। এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰোঁ, ল'ৰাজনক আগবঢ়াৰ ক্ষেত্ৰত সহায় কৰক। আমাৰ লোকেল যি ধৰক MLA আছে, আমাৰ তেখেতৰ নাম কি আছিলে, আব্দুল বাটেন খাণ্ডাইকাৰ কংগ্ৰেছৰ, আৰু আমাৰ ফণীভূষণ ডাঙৰীয়া AGP-ৰ, তাৰপিছত বিজনী সমষ্টিত আছে অজয় চৰকাৰ, তেওঁলোকে অজয় ৰায়, তেওঁলোকে এইটো ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক আৰু ল'ৰাজনক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰক। মই এইখিনিয়ে কৈছোঁ, ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ। খুবেই বহুত হেপী হৈছোঁ। এনেকুৱা গাঁৱৰ পৰা এজন ল'ৰাই গৈ গুজৰাটৰ নিচিনা জেগাত নেশ্যনেল লেভেলৰ এটা বলিউড ক্ৰাউনত ফাৰ্ষ্ট পজিশ্যন পাইছে। ইয়াতকৈ হেপী আৰু কি লাগে কওক? মই বহুত গৰ্বিত আৰু ইয়াক আশীৰ্বাদ কৰোঁ, আগবাঢ়ি যোৱা। চবেই আমি তোমাৰ লগত আছোঁ, ৰাইজ আছে, চৰকাৰেও নিশ্চয় সহায় কৰিব। আমাৰ এই কথাটো আমি উপায়ুক্তকো কথাটো জনাব লাগিব, তেওঁ নিশ্চয় গম পাইছে। এতিয়া তোমাক চবে সহায় কৰিব লাগে, তুমি আগবাঢ়ি যোৱা। আমি তোমাক সদায় এনকাৰেজ কৰাৰ কাৰণে আছোঁ, ঠিক আছে? আমাক তেওঁলোকৰ শিক্ষাগুৰুজনৰ কি বিষয়ে ক'ব? শিক্ষাগুৰুই আজি তেওঁক এনেকুৱা এটা পজিশ্যনত লৈ গ'ল, তেখেতকতো অশেষ ধন্যবাদ দিছোঁ। আৰু তেওঁ যাতে এনেকুৱা আৰু বহুত ল'ৰাক এনেকৈ আগুৱাই লৈ যাব পাৰে, এইটো তেওঁলৈ অনুৰোধ থাকিল, ঠিক আছে? এইখিনি আৰু। ছাৰ, আপোনালোকৰ স্কুলখনৰ নাম কি আছিল যিখন মডেলিং? আমাৰ স্কুলখনৰ নাম আছে ইউথ কলাক্ষেত্ৰ আৰ্ট এণ্ড কালচাৰ ডেভেলপমেণ্ট গ্ৰুপ। তো আমাৰ এটা ইউনিটি আছে, যেনে আমি যিসকলে ইণ্টাৰেষ্টেড হয়, অভিনয় কওক, এক্টিং কওক, গান কওক, আৰ্ট এণ্ড কালচাৰৰ লগত ৰিলেটেড সকলোকে আমি আগুৱাই নিয়াত আমি চেষ্টা কৰোঁ। আমাৰ কেইখনমান স্কুল আছে, ডেন্স স্কুলো আছে আৰু লগতে ভাৰত নাট্যম কওক, ৱেষ্টাৰ্ণ কওক, গোটেইখিনি আমাৰ তাত শিকোৱা হয়। চ' বাপন আমাৰ তাত অভিনয়ৰ ছাত্ৰ হয়, লগতে অভিনয়ৰ লগত মডেলিঙো এখেতে একেলগত আগুৱাই লৈ গৈ আছে। চ' আমি বাপনক লৈ এতিয়া গৌৰৱ অনুভৱ কৰা আমাৰ খুবেই ভাল লাগিছে। আপোনালোকৰ স্কুলখনৰ ঠিকনাখিনি দিব নেকি? কোনোবা যদি ইচ্ছুক আছে সিহঁতৰ নিচিনা আৰু আগুৱাই যাব পাৰে? আমাৰ স্কুলৰ ঠিকনাটো হৈছে বৰফ মিল, আপোনাৰ বঙাইগাঁৱৰ বৰফ মিল, আপোনাৰ নেয়াৰ ষ্টাইল বজাৰ, আপোনাৰ DJ আৰ্কেড বিল্ডিং, আপোনাৰ 3rd ফ্ল'ৰত আমাৰ অফিচ আছে। আমাৰ তাতে হল আছে য'ত আমি প্ৰেক্টিছ কৰাওঁ।
ধন্যবাদ।